34 ঘণ্টীয়া জিলা বন্ধত কাৰ্বি পৰিষদৰ অধীনস্থ সমূহ কাৰ্যালয় খোলাৰ নিৰ্দেশ মুখ্য সচিবৰ পৰিষদত মনোনীত সদস্য পদৰ বাবে পুনৰ কাৰ্বি আংলঙত উত্তাল ৰাজনৈতিক বতাহ বুকাজানৰ কুলিগাঁও ফৰেষ্ট বিট অফিচৰ নাকৰ আগতে অবৈধ কয়লা সংগ্ৰহ নমস্কাৰ মই সঞ্চয়িতা তেৰনপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সমূহ এতিয়া বিতং বাতৰি কাৰ্বি পৰিষদৰ মুখ্য সচিবৰ নিৰ্দেশত পৰিষদৰ অধীনস্থ সমূহ চৰকাৰী কাৰ্যালয় খোলাৰ নিৰ্দেশ দিয়ে হেমতে জিলা বন্ধৰ প্ৰথম দিনটো জিলাৰ সদৰ চহৰত থকা অধিকাংশ চৰকাৰী কাৰ্যালয় সমূহে খোলা ৰাখি নিত্য নৈমিত্তিক কাম-কাজ কৰি থাকে দেশ তথা সমাজৰ স্বাৰ্থত ভাৰতৰ দৰে গণতান্ত্ৰিক দেশৰ নাগৰিকসকলে শাসক চৰকাৰৰ ওচৰত নিজৰ দাবী মনাবলৈ ধৰ্ণা প্ৰতিবাদী সমদল পিকেটিং বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে কিন্তু কাৰ্বি আংলঙত বিভিন্ন ছাত্ৰ সংগঠনকে ধৰি সামাজিক সংগঠনসমূহে চৰকাৰৰ বিপক্ষে নিজৰ ক্ষোভ হাজিৰ কৰিবলৈ এটাই মাথোন পন্থা অৰ্থাৎ জিলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিয়ে নিজৰ ক্ষোভ হাজিৰ কৰে কিন্তু এই বন্ধ কাৰ বাবে যাক নিজৰ প্ৰতিবাদ দেখুৱাবলৈ গৈ বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছে সেইসকলে অৰ্থাৎ চৰকাৰৰ নামৰ প্ৰতিষ্ঠানটোৱে কেতিয়াবা পূৰণ কৰি আহিছেনে বুজিবলৈ চেষ্টা কৰিছেনে বন্ধ কাৰ্যসূচী পালনেৰে সংগ্ৰামৰ নাম দিয়া সংগ্ৰামী সত্তাৰ গুৰুত্ব এনে বন্ধ কাৰ্যসূচীৰে কাৰ কি উপকাৰত আহিছে নাই অহা ইয়াৰ দ্বাৰা বাঢ়িছে কৰ্মসংস্কৃতিৰ প্ৰতি অৱহেলা চৰকাৰী কাৰ্যালয়সমূহ বন্ধ হ'লেও কৰ্মচাৰীসকলে বন্ধত বহিও মাহেকীয়া দৰমহাটো পায়েই আছে লোকচান মাথোন হৈছে পিছপৰা দুখীয়া ৰাজ্যৰ অপব্যয় হৈছে সময়ৰ আৰু সংগ্ৰামী সত্তাসমূহ চৰকাৰৰ আৰু প্ৰশাসনৰ ওচৰত প্ৰশাসনলৈ মাথোন পৰিণত হৈছে দোকান পোহাৰ তথা ব্যৱসায়ী প্ৰতিষ্ঠান যদি বন্ধৰ কালছোৱাত বন্ধ ৰাখিছে তেন্তে সেয়া বন্ধ আহ্বান কৰি সংগ্ৰামৰ নাম দিয়া সংগঠনৰ সংগ্ৰামী সত্তাৰ প্ৰতি সন্মান প্ৰদৰ্শন নহয় নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠান লোকচানৰ ভয়তহে বন্ধ ৰাখে সেয়েহে সংগঠনসমূহে এই মুহূৰ্তত নিশ্চয় ভাবি চোৱাৰ প্ৰয়োজন আছে নেকি যে চৰকাৰ বোলা যন্ত্ৰটোক নিজৰ গণতান্ত্ৰিক দাবীসমূহ মনাবলৈ অন্য গণতান্ত্ৰিক পন্থাসমূহ অৱলম্বন কৰাৰ প্ৰয়োজন আহি পৰিছে নেকি বুলি কাৰ্বি আংলঙত পুনৰ উত্তাল হৈছে ৰাজনৈতিক বতাহ এবাৰ ৰাজনৈতিক উত্তাল হোৱাৰ কাৰণ পৰিষদলৈ মনোনীত হ'বলগীয়া সদস্য পদক লৈ গাৰো ৰেংমা নগা কুকি মান্তাই নেপালী আদিবাসীকে ধৰি সকলো জনগোষ্ঠীয়ে পৰিষদত মনোনীত সদস্য হিচাপে নিজৰ নিজৰ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব বিচাৰে যোৱা 17 জুনত কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হৈ 23 জুনত ঘোষিত ফলাফল অনুসৰি 26টা পৰিষদীয় সমষ্টিৰ ভিতৰত বিজেপিয়ে 26টা আসনতে বিজয়ী হ'বলৈ সক্ষম হয় যদিও প্ৰথমে সিএমৰ পদক লৈ বিজেপি দলৰ মাজতে ভিতৰুৱাকৈ বাক বিতণ্ডা চলিল অনেক সময় অৱশেষত যোৱা 7 জুলাইত পূৰ্বৰ সিএম তুলিৰাম ৰংহাঙে পুনৰ দলীয় নিৰ্বাচিত সদস্যসকলৰ সৰ্বসন্মতিক্ৰমে সিএম হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো পৰিষদত চৰকাৰ গঠনত পলম হৈ থাকে এইদৰে চৰকাৰ গঠনত প্ৰক্ৰিয়া পলম হোৱাৰ কাৰণ সদস্যৰ মাজত বিভাগ বতৰাক লৈ বুলি অনেকে ক'ব খুজিলেও এইবাৰ নিৰ্বাচিত হোৱাৰ একেবাৰে নতুন মুখৰ 10 গৰাকী সদস্যই সিএম তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি শাসকীয় দলত যে স্থান দিয়া যাব সেয়া প্ৰায় নিশ্চিত কিন্তু শেহতীয়াকৈ পৰিষদলৈ মনোনীত হ'বলগীয়া 4টা সদস্য পদক লৈ জনগোষ্ঠীসকলৰ মাজত হোৱা হেতা ওপৰাই পুনৰ চৰকাৰ গঠন প্ৰক্ৰিয়াক মন্থৰ কৰিছে এতিয়া সিএম তুলিৰাম ৰংহাঙে কাক এৰে নতুবা এৰে কাক ধৰে সেয়া সময়তহে লক্ষণীয় হ'ব ইষ্টাৰ্ণ ফৰেষ্ট ৰেঞ্জ বুকাজান সংমণ্ডলৰ অন্তৰ্গত কুলিগাঁৱত অবৈধ কয়লা সংগ্ৰহ কুলিগাঁও ফৰেষ্ট বিট অফিচৰ নাকৰ সন্মুখতে সংঘটিত এই অবৈধ কাৰ্য বিগত 4 মাহ মানৰ পৰা এই দৃশ্য দেখি শুনিও নিৰ্বিকাৰ বন বিভাগ খবৰ ৰাখিছেনে সংশ্লিষ্ট জিলা পৰিষদ তথা ৰাজ্যৰ বন বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ হয় বিগত 4 মাহ মানৰে কুলিগাঁও জলসিঞ্চন বান্ধটোৰ কাষতে 20টামান ট্ৰাকত কয়লা জমা কৰি থৈছে অবৈধ কয়লা সংগ্ৰহকাৰীয়ে একাংশ ৰাজ্যৰ পৰা প্ৰাপ্তি এই খবৰৰ ভিত্তিত কাট নিউজৰ সাংবাদিকে নিজেই গৈ উপস্থিত হৈ প্ৰত্যক্ষ কৰে উল্লেখ্য যে কাৰ্বি আংলঙৰ কতো এতিয়ালৈকে কয়লা সংগ্ৰহৰ বাবে বন বিভাগৰ পৰা অনুমতি দিয়া হোৱা নাই এনে পৰিপ্ৰেক্ষিতত কুলিগাঁও ফৰেষ্ট বিট অফিচৰ সমীপতে সংঘটিত এই ঘটনাক
বনকৰ্মী বা বিষয়ববীয়াসকলৰ কেনেকৈ এবাৰলৈও দৃষ্টিগোচৰ নহল তাকে লৈ সম্প্ৰতি একাংশ সচেতন ব্যক্তিসকলৰ মাজত চৰ্চিত বিষয় হৈ পৰিছে। যি কি নহওক এই সমূহ কয়লা বোকাজান বন সংমণ্ডলে উক্ত স্থান পৰিদৰ্শন কৰি জমা কৰি থোৱা কয়লা বিভাগৰ আয়ত্তত আনিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি এইদৰে ৰহস্যজনকভাৱে পেলাই থৈছে। Ini nitum dak tek ponlong lake dak prai homing koi sosi aronre koila kanghu niltum tek ponlong. Kasi pini ani anta lapuson penang ajir giting pen dak kipui pensi padolo bons tame Bokazan forest atum kopson niom tong pini ani anta ke tek ponlong le dene la pongsu panghu me alam la. Kasi ini labangsu kat news channel lahin pen ai tum han paklang ponlo je lahai kupuson si ki claim long ma komatum si ki claim ma lapen ku piet hesi daki bui ber ma asubutha kelang tali phansi apu go do phansi ni lo Bokazan pen nili anontarang kat news পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি। Cut News Channel again penangi tungkana one pillar, a structural the talent show. The artist Kirby traditional attire and its innovation. Jong sinang litung labangso a show long interested lete ladak screen long kipi a number along nang litung humri ignore. Dashwini classes Nogao. 26 selected out of 30 in JEE and CEE 2017. For dropper batch at Stadium Market, first floor, phone number 9864922277. 1 year engineering and medical coaching will start from 20th of June up to 5th July. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bokazan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Kanch, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecho ason la penthesire alang hithi kulat along longpon ikji. Kang sirtang kijun alang, tharwe alang, theso alang, kecho ajam thu, tharmit adu, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji.
পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে অহা 15 আগষ্টলৈ হাতত মাথোন এমাহু নাই তৎপৰ হৈ উঠিছে পশ্চিম কাৰ্বি আংলঙৰ প্ৰশাসন 15 আগষ্টৰ স্বাধীনতা দিৱস উলম মালহেৰে উদযাপন কৰিবৰ বাবে হামৰেন উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সভা হামৰেন উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত সভাত পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত দীপক কুমাৰ বৰুৱা অতিৰিক্ত উপায়ুক্ত পাৰ্থ জহৰী অতিৰিক্ত আৰক্ষী অধীক্ষক আলিনা তেৰংপিকে ধৰি বৈঠালাংছৰ বিধায়ক ডক্টৰ মান সিং ৰংপি আৰু কাৰ্যালয়ৰ অনেক বিষয়ববীয়ে উপস্থিত থাকে উল্লেখ্য এইবাৰ 15 আগষ্টৰ কাৰ্যসূচী পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ উপস্থিতিৰ অবিহনে সম্পন্ন হ'ব পাৰে কিয়নো 15 আগষ্টৰ আগলৈ পৰিষদৰ কাৰ্যবাহী সদস্য পদৰ ভাগ বতৰাকে ধৰি দায়িত্ব অৰ্পণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠাৰ আশাহীন সভাত ডক্টৰ মান সিং ৰংপিয়ে তেওঁৰ ভাষণত এইবাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচী বৰ ধুমধাম আৰু আটক ধুনীয়াকৈ সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰ্যসূচীত স্থানীয় ৰাজ্য স্বতঃস্ফূৰ্ত অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথা দুহাৰে বৈঠালাংছৰ পৰা জচন ইংহে কাট নিউজ ডিফু কেনে আছে ডক্টৰ লিপছন ৰংপি যোৱা 5 জুলাইত নিজৰ বাসভৱনতে কিছু অসাৱধান বহত বিদ্যুৎপৃষ্ট হোৱা ডক্টৰ ৰংপিৰ অৱস্থা আজি 10 দিনৰ মূৰতো বিশেষ আশাব্যঞ্জক পৰিৱৰ্তন অহা নাই ডক্টৰ লিপছনে এষাৰো কথা ক'ব পৰা নাই নিজৰ কণ শিশু দুটি আৰু মৰমৰ পত্নীক এষাৰ মাতো লগাব পৰা নাই বৰ্তমান গুৱাহাটী জিএনআৰচিত চিকিৎসাধীন হৈ থকা ডক্টৰ লিপছন ৰংপিৰ বিপদৰ দিনত এষাৰি মাত লগাই আহিলে সিএম তুলিৰাম ৰংহাঙে বিদ্যুৎপৃষ্ট হোৱা ডক্টৰ ৰংপিৰ প্ৰথমে ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয় যদিও পিছত ডিমাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদান কৰে তাৰ পিছত পুনৰ তাৰ পৰা লৈ যোৱা হয় জিএনআৰচিলৈ কাৰ্বিসকলৰ মাজত ৰাজনীতি বিজ্ঞানত প্ৰথম ডক্টৰেট কৰা ডক্টৰ লিপছন ৰংপিৰ এই দুখজনক বাতৰি শুনি তেওঁৰ আত্মীয়ৰ লগতে তেওঁৰ অনেক শুভাকাংক্ষী বন্ধুবৰ্গৰ আৰু সহকৰ্মীসকল ব্যথিত হৈছে শীঘ্ৰে আশু আৰোগ্যৰ বাবে অনেকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে আহক আমি আটাইও ডক্টৰ লিপছন ৰংপিৰ শীঘ্ৰে আৰোগ্য লাভৰ বাবে সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত কৰ জুৰে প্ৰাৰ্থনা কৰোঁ ডিমা হাছাও জিলাৰ ভিতৰত এইবাৰ মেট্ৰিকত উত্তম ফলাফল দেখুৱা 4 গৰাকী ডিমাছা ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰে জয়ভদ্ৰ হাগজেৰ আৰু নিৰপমা হাগজেৰ ট্ৰাষ্টৰ বঁটা প্ৰদান উপলক্ষে শুকুৰবাৰে হাফলঙৰ ডিমাছা কমিউনিটি হলত এখন সভা অনুষ্ঠিত হয় সেৱা আৰু সিবিএসই অধীনত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় ডিমা হাছাওৰ ভিতৰত উত্তম ফলাফল দেখুৱাবলৈ সক্ষম হয় 4 গৰাকী ডিমাছা ছাত্ৰ-ছাত্ৰীয়ে 4 গৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে জয়দেশ হোজাই অভিষেক বৰ্মন ফেনৰিতা কেম্প্ৰাই আৰু জমেশ দাউলাগুফু জয়দেশ হোজাই লাভ কৰে 87% অভিষেক বৰ্মনে লাভ কৰে 87.40% ফেনৰিতাই লাভ কৰে 72% আৰু জমিনে লাভ কৰে 61.20% আটাইকেইগৰাকীলৈ জয়ভদ্ৰ হাগজেৰ আৰু নিৰূপমা হাগজেৰ মেমৰিয়েল ট্ৰাষ্ট বঁটা হিচাপে 20,000 টকাৰ লগতে একোখনকৈ প্ৰশস্তি পত্ৰ প্ৰদান কৰে উল্লেখ্য সভাত ডিমা হাছাও সাহিত্য সাহিত্য পৰিষদৰ সিএম দেৱালাল গাৰ্লছাই মুখ্য অতিথি হিচাপে যোগদান কৰে ইয়াৰ উপৰি ডিমাছা পৰিষদৰ অধ্যক্ষ ৰানু লাংথাছা ইএম দেৱজিৎ বাথাৰী ইএম কুলেন্দ্ৰ দাউলাগুফু ইএম মহেন্দ্ৰ কেম্প্ৰাই পৰিষদৰ সচিব ৰমেশ থাউচেন বিধায়ক তথা ট্ৰাষ্টৰ অধ্যক্ষ বীৰভদ্ৰ হাগজেৰকে ধৰি বহু গণ্যমান্য ব্যক্তিসকলৰ লগতে ডিমাছা সাহিত্য সভাৰ সভাপতি শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকল আৰু বহু ৰাইজ উপস্থিত থাকে হাফলঙৰ পৰা সুৰজ বৰ্মন হাফলং আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয়তে কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ